ব্ৰেণ্ডেড কাপোৰ পিন্ধি সস্তীয়া চিন্তা কৰা মানুহতকৈ সস্তীয়া কাপোৰ পিন্ধি ব্ৰেণ্ডেড চিন্তা কৰা মানুহৰ মূল্য বহুত গুণেই বেছি। কোনোবাই আপোনাক মূল্য দিয়ক বা নিদিয়ক, নিজেই সদায় সৎকৰ্ম কৰিব লাগে আৰু তাৰ মূল্য মানুহে নিদিলেও ভগৱানে নিশ্চয় দিব। মানুহে কি ভাবে জানেনে? যেতিয়া প্ৰাৰ্থনা কৰিব তেতিয়া ভাবে যে ভগৱানে সকলো চাই আছে। সেইটোৱে যেতিয়া কাৰোবাক নিন্দা কৰিব তেতিয়া কিন্তু পাহৰি যায়। পুণ্য কৰাৰ সময়ত ভাবে যে ভগৱানে চাই আছে, কিন্তু পাপ কৰাৰ সময়ত পাহৰি যায়। দান কৰাৰ সময়ত ভাবে যে ভগৱানে চাই আছে, কিন্তু চুৰ কৰাৰ সময়ত পাহৰি যায়। কাৰোবাক সেৱা কৰাৰ সময়ত ভাবে যে ভগৱানে চাই আছে, কিন্তু কাৰোবাক আঘাত দিয়াৰ সময়ত সকলো পাহৰি যায়। জীৱনটো সদায় আইনা আৰু ছাঁৰ দৰে বনাব লাগে, কাৰণ আইনা কেতিয়াও মিছা নকয় আৰু ছাঁ কেতিয়াও লগ নেৰে। কোনোবাই যদি আপোনাক সন্দেহ কৰে তেতিয়া দুখ কৰিব নালাগে, কাৰণ মানুহে সদায় সোণ আৰু হীৰাকে সন্দেহ কৰে, আচল নে নকল। লোহাক কোনেও সন্দেহ নকৰে। কিছুমান বস্তু গুচি গ'লে আকৌ কেতিয়াও ঘূৰি নাহে। ধৰক দলিয়াই দিয়া শিলগুটি, মুখৰ পৰা ওলোৱা কথা, হেৰাই যোৱা সুযোগ আৰু পাৰ হৈ যোৱা সময়।